নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ সকলোৰে খবৰ ভাল আজি মই অসমীয়া কুৱেশ্যন পেপাৰ এখন আলোচনা কৰিম এইখন মই বনোৱা এখন কুৱেশ্যন পেপাৰ হয় এইখন কুৱেশ্যন পেপাৰৰ মতে তোমালোকৰ কমন কুৱেশ্যন আহিব পাৰে সেই তোমালোকে কুৱেশ্যন পেপাৰখন A to Z গোটেইখিনি চাব বুলি আশা ৰাখিলোঁ তোমালোকৰ কিতাপখনৰ নাম হৈছে অসমৰ সংস্কৃতি আৰু পেপাৰ কোডটো হৈছে ASSO তাৰ পাছত ASSO3000104 তাৰ পিছত তোমালোকৰ ফুল মাৰ্ক হ'ব 60 মাৰ্ক আৰু তোমালোকৰ 1 মাৰ্কৰ থাকিব 8টা থাকিব অৰ্থাৎ 1 মাৰ্কৰ 8টা কুৱেশ্যন থাকিব আৰু গোটেইকেইটা কৰিব লাগিব প্ৰথমতে 1 মাৰ্কৰ কুৱেশ্যনটো আছে বিহু শব্দটো সংস্কৃত কি শব্দৰ পৰা আহিছে অৰ্থাৎ বিহু শব্দটো সংস্কৃত কি শব্দৰ পৰা আহিছে হেতু উত্তৰ লিখিব লাগিব 6 নম্বৰ কুৱেশ্যন হৈছে গাৰোসকলৰ বসন্তকালীন বীজ ৰোপণ কৰা উৎসৱটো কি অৰ্থাৎ গাৰোসকলে বসন্তকালীন বীজ ৰোপণ কৰে সেই বীজ ৰোপণ কৰা উৎসৱটোৰ নাম কি সুধিছে ইয়াত আৰু তোমালোকৰ সংস্কৃত শব্দটোৰ অৰ্থ কি বা সংস্কৃত শব্দটোৰ অৰ্থ কি সংস্কৃত শব্দটো ক'ৰ পৰা আহিছে এনে ধৰণৰ কুৱেশ্যন আহিব পাৰে সেই এনে ধৰণৰ কুৱেশ্যন এটা দিয়া আছে তাৰ পাছত 9 নম্বৰ কুৱেশ্যনটো আছে অসমত বাস কৰা দুটা ভৈয়ামৰ জনজাতিৰ নাম লিখিব দিছে অৰ্থাৎ তোমালোকৰ অসমত বাস কৰা দুটা ভৈয়ামৰ জনজাতিৰ নাম নিদিখানে তোমালোকৰ পাৰ্বত্য জনজাতিৰ নামো দিব পাৰে তোমালোকে এনে ধৰণৰ কুৱেশ্যনবিলাক চাবা আৰু যদি পাৰ্ট 2 ভিডিঅ' লাগে অৰ্থাৎ শেষৰ কুৱেশ্যনখিনি লাগে প্লিজ কমেণ্ট